আমাৰ বিটিআৰ বাসীৰ কাৰণে এইটো ঐতিহাসিক আমি সকলোৱে জানো আৰু ঐতিহাসিক বুলি আমি অভিহিত কৰিছোঁ কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত যেটো মানে অসম সুকীয়াকৈ এটা ৰাজ্য হ'ল এই অসম সুকীয়াকৈ ৰাজ্য হোৱাৰ পিছত পোন প্ৰথমবাৰৰ কাৰণে আমাৰ যি কোকৰাঝাৰ আমাৰ বিটিআৰ যি ৰাজধানী এই বিটিআৰৰ ৰাজধানী কোকৰাঝাৰত আমাৰ যি বিধান পৰিষদৰ যি সভাকক্ষ এছেম্বলি যেটা হাউচ আছে এছেম্বলি হাউচত ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ বিধায়কসকলক মন্ত্ৰীসকলক তথা এটা কথা যদি ক'বলৈ যায় তেতিয়া আমাৰ যি অসম বিধানসভা এই অসম বিধানসভাটো আদৰিবলৈ আমি সাজু হৈছোঁ আৰু ইয়াত সম্পূৰ্ণ এটা পৰিস্থিতিটো আজি সম্পূৰ্ণ হ'ল কাৰণ অহাকালি 17 তাৰিখ হয় অহাকালি ইয়াত ৰাতিপুৱাৰ পৰা ইয়াত যিখিনি যাৱতীয় এই বিধানসভাৰ কাৰণে তো এইখিনিতো অহাকালি ইয়াত হ'ব তো সেইকাৰণে আজিৰ সময়ত আমি গোটাই বস্তুখিনি আমি সাজু কৰি ৰাখিছোঁ আৰু এই ঐতিহাসিক যে এটা সিদ্ধান্ত এই ঐতিহাসিক সিদ্ধান্তৰ কাৰণে মই বিচাৰ পৰিষদৰ অধ্যক্ষ হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী আৰু আমাৰ বিচাৰ প্ৰধান প্ৰমোদ বড়ো তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।